পঢ়িম আদি মই পঢ়িম বাঘৰ বিষয়ে ছাৰৰ ওচৰত আজি ছাৰক মাৰি মাৰি সুধিম আজি আজি ছাৰক নিপিন্ধাকে নেকি পৰীক্ষা পেলাই দিম লাগিব মোজা পাই গলো নতুন মোজা পাই দাদা নমস্কাৰ তই মানে কি পিন্ধিছ জোতা পিন্ধিছো জোতা ইমান ধুনীয়া মই বজাৰত সেৱাই পাইছো তই জোতা পিন্ধিছ লোক পৰি হৈ থাকা তোক ইমান শাসন কৰিছো তই তথাপি একেটা কামে কৈ থাক এই জোতা খোল ইমান ধুনীয়া জোতা মই বজাৰত পাই আমি দুটা কব কিতাপ আছে চাং এখন এইখন বাঘৰ কিতাপ বাঘৰ কিতাপ আছে মই আজি তই বাঘৰ বিষয়ে অলপ কম দেই তই শুনিবি খুব গম লাগিছে খুব গম লাগিছে আজি আজি মই বাঘৰ বিষয়ে কম ন অলপ আপোনাৰ গম লাগিব মোৰ গম লাগিব আপোনাৰ বডি নিকিনা মোৰ বনিবনে বনিব পাৰিম সঁচা তই আছে তাক আপুনি কি কয় দে মই বাঘৰ বিষয়ে কম মানে মই চাইছো আপাকটো দিব লাগিবতো কেনেকে লাগিব বাঘিটো মই এইটো বাঘ পতাকাই বা দন্তীয়া চ এই নহয় অ পতাকাই বাঘ বাঘ এই চাৰ চ হে এই চ নহয় এইটো ব বুলি কয় কোনটো এইটো ব হয় সঁচা এই নহয় চ এই ব হে বাবু চ হে হক দে বাবু তই কি কৈছে আপুনি তেনেকে কৈ পৰিছে মই এনেকে কৈছো তুমি বহা মই পাই আছো মই বহিম এখন কিন্তু মোক কিতাপ এতিয়া কিতাপ বুলিয়ে ধৰি লা বাবু বাঘৰ বিষয়ে কম কোৱা নুশুনে আপুনি শুনিছো কোৱা বাঘ পানীত থাকে ন এই নাথাকে হাবিত থাকে হাবি কিনো হাবি আৰু এখন অৰণ্য আৰু ঢেৰ বস্তু থাকে মই জানো যে বাঘৰ বিষয়ে কম মানে আগৰ দিনৰ কথা কথা 21 শতিকাৰ কথা 21 শতিকা কিমান সংখ্যা ন 21 তা ইংলিছত কৈছে মই নাজানো অসমীয়াত ক অসমীয়াত 21 বুলি কয় 21 আৰু পাৰ্বতী বিষয়ে শিৱ পাৰ্বতী হয় বম বম ভোলে বাবা বেছি কইলা নেকি মই বেছিও কওঁ হয় নকওঁ নহয়
কি হ'ল কম নহলে মই বেৰানি কুবাম কম ক'ব লাগিব তাৰপিছত মানে এখন মানে পথাৰ মানে শিৱ আৰু পাৰ্বতী শিৱই মানে পথাৰত খেতি কৰিছে আৰু পাৰ্বতী ঘৰত থাকে শিৱ মানে খেতি যাব নিদিয়ে পাৰ্বতী নিদিয়ে আগৰ দিনৰ মানে সেনেকেই কয় মাইকী মানুহক পথাৰত লৈ যাব নিদিয়ে ঠিক তেনেদৰে শিৱই পাৰ্বতীক যাব দিয়া নাছিলে শিৱও পাৰ্বতীক যাব নিদিয়ে মানে দুইটা গে ঘনে ৰিলেশ্যন আছে মানে পাৰ্বতী ভাবে যে গিয়েক কলৈ গ'ল যে ইমান দিন অহা নাই এমাহ ছমাহ 12 মাহে থাকে কেতিয়াবা 12 মাহে থাকে তাৰপিছত এদিন পাৰ্বতী দি গৈছে ইমান ধুনীয়া খেতি কিহৰ খেতি ধানৰ খেতি আকৌ কি ধান বা এই জহা কাইপেলাম ৰিমিক্স আছে পাৰ্বতী দেখি সৌন্দৰ্য দেখি পাৰ্বতীয়ে বা শব্দটো ওলাই গ'ল আপুনি ইমান অসভ্য এই নহয় মই সেইটো বা কথা কোৱা নাই বা কৈছে মই চব পাগল হ'ব বাৰু কিন্তু মই বা নহয় সেইটো বা কথা কোৱা নাই বা যে বা তাৰপিছত চব ধ্বংস হৈ গৈছিল চলি গৈছিল কি জ্বলি গ'ল খেতি দৰা আকৌ একদম মই ভয় খাই গৈছিলো ইয়াত জ্বলি গ'ল নেকি আমি জ্বলি গ'লো নেকি নাই এই খেতি দৰা শিৱই পেট উঠি গ'ল নহয় তেতিয়া পুৰা সাপ দিলে ৰখিবচোন মোৰ কাৰণে কিবা সোমাইছে নেকি নাই তাৰমানে শুকুৱাই দিছে খাও দিলে নহয় শুননে ৰূপ এই সোণৰ ওপৰত একো নহয় অভিশাপ দিছিলে তাৰমানে ভটকা 20 টকা চাহ মটকা মাল ন তাৰপিছত আৰু কি হব খাও দিলে তেতিয়া বহুত খাও লাগিল তাৰপিছত শিৱই মানে বৰ বেজা হ'ল এদিন খেতি কৰিবৰ কাৰণে গৰু লৈ হাল বাই আছিল গৰু মোৰ নিচিনা গৰু নেকি নহয় এই গৰু যে হাল বাই গৰুৱে হাল বাই আছিলে নহয় ইয়াত হাল নাই বহাইছো এই ইয়াক কথা কোৱা নাই সেইখিনি যে যিডোখৰত মানে শিৱ আৰু পাৰ্বতীৰ মাজত যে হৈ আছিলে সেই আগৰ দিনত এই জেগাডোখৰ আগৰ দিনত 21 শতিকা তাৰ পাছত যেতিয়া হাল বাই আছিল পাৰ্বতী নহয় বিৰাট প্ৰকাণ্ড বাঘ এটা খেলে পানীত থকা বস্তুটো নহয় অৰণ্যত থকা বস্তুটো হয় তেতিয়া শিৱটো হাল বাই আছিলে বাঘটো আহি গ'ল নহয়